পুদুলিতে কলর পুলি তাতে আমার ডালি সীতা দেবী বার্তা দিয়া জোৰোণ আহিল বুলি আহিছে জোৰোণখন বহিছে বাজৰ বাইদেউ গৈ আছে গৈ বৌতিৰ খাটত রাম কৃষ্ণ ঋণিকি ঋণিকি রাম কৃষ্ণ দেখিছো যমুনা হৰি মূৰৈ বৈ আছে কদমৰ তলে গুৱা পান গবহাই ও শশী জললৈ নামিবা কটাৰীৰে পানী কাটি ও শশী কলসিত ভৰাবা ধাননিৰ পথাৰ ধানৰে থু ৰাখকচোন দেউতা দুদিনমান মোৰ ৰাখিম কেনে কৰি আইজনী তোক লোকৰ যতন কৰি লৈ যাব তোক লোকৰ যতন কৰি লৈ যাব তোক যাবৰে সময়ত ও মন্তগৰ পাছলৈ নাচাবা ও মন্তগৰ দুদিনৰ জীৱন্তী ও মন্তগৰ ভালে কৈ থাকিবা ও মন্তগৰ ভালে কৈ থাকিবা ও মন্তগৰ পুদুলিতে কলর পুলি তাতে আমার ডালি সীতা দেবী বার্তা দিয়া জোৰোণ আহিল বুলি আহিছে জোৰোণখন বহিছে বাজৰ বাইদেউ গৈ আছে গৈ বৌতিৰ খাটত রাম কৃষ্ণ ঋণিকি ঋণিকি রাম কৃষ্ণ দেখিছো যমুনা হৰি মূৰৈ বৈ আছে কদমৰ তলে
গুৱা পান গবহাই ও শশী জললৈ নামিবা কটাৰীৰে পানী সকলোখিনি কাটি নীতি নিয়ম হোৱাৰ পিছত আমাৰ আইতীসকলৰ দ্বাৰা কলচিত ভৰাবা এয়া আমাৰ আইতীসকলে নাম ধাননিৰ পথাৰ সকলোৱে চাই থাককচোন। ধানৰে থু ৰাখকচোন দেউতা দুদিনমান মোৰ এতিয়া আমাৰ আলহী অতিথিসকলক খোৱা বোৱা কৰোৱা হ'ল। এয়া সকলোৱে মিলি এসাঁজ খোৱাত ব্যস্ত। তো গাইজ, এইখিনিয়ে আছিল আমাৰ ডাঙৰ ছোৱালীৰ তুলনি বিয়াৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ পাৰ্ট 1ত। আৰু পাৰ্ট 2ৰ ভিডিঅ'বিলাক চোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ।